हेलो फ्रेंड्स की खबर आशा কৰিছো খবৰ সকলোৰে ভাল फ्रेंड्स মই এতিয়া আছো আমনি আৰু কৰ্মসূত্ৰে মই আমনি আহিবলগীয়া হ'ল যেহেতু মই এটা মেডিচিন ৰিপ্ৰেজেন্টেটিভত জব কৰি আছো এটা প্ৰাইভেট কোম্পানীত আৰু মোৰ অত যাবলগীয়া হয় আৰু মোৰ ডিউটি আছিল আজি আমনি এখনে আমনি আহিলো আৰু এই আমনি মেইন ৰোড চাব পাৰিছে আমনি মেইন ৰোড আৰু মাৰ্কেট হয় বেছি ডাঙৰ মাৰ্কেট নহয় সৰু মাৰ্কেট আৰু মই এতিয়া যত ৰখি আছো মোৰ আগফালে আপোনাৰ হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰ আছে মই দেখুৱাই আছো হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰটো তো স্যার হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰ और फ्रेंड्स मैं चाक चकु मेलिब পৰা নাই ইমান ৰ'দ মানে চকুত আহি পৰি আছে চকু মেলিব পৰা নাই আৰু মই ভাবিছিলো আহোতে ভিডিঅ' কৰিম বুলি কিন্তু আহোতে মই ভিডিঅ' কৰিব নোৱাৰিলো কাৰণ মোৰ অলপ লেট হৈ আছিল টাইম মেকআপ কৰিব পৰা নাই কাৰণ আহোতে মই ভিডিঅ' কৰিব পৰা নাই এতিয়া মোৰ আমনি কাম শেষ হ'ল এতিয়া আমনিৰ পৰা মই যাম পুৰণি গুদাম অলপ কাম আছে কামখিনি কৰি পেলাই ভাবি আছো যে মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম বুলি নামটো শুনিছে চাগে বহুতে আহিছে মৃত্যুঞ্জয় মন্দিৰলৈ বহুত ডাঙৰ শিৱলিংগ আছে তাত और तक अपना शिवरात्रि और अपना भोलेबमत बहुत ভাল লাগে बहुत ভিৰ হয় बहुत ভাল লাগে তাত সেইকাৰণে যদি আপোনালোকে আহিব বিচাৰিছে মৃত্যুঞ্জয় মন্দিৰলৈ তেন্তে ভোলেবম বা শিৱৰাত্ৰিহে আহিব বহুত ভিৰ হয় এতিয়া চাগে ইমান মানুহ নহব তথাপিও ভাবিছো যাম বুলি কিন্তু চাও যদি সময় মেকআপ কৰিব পাৰো মৃত্যুঞ্জয় মন্দিৰলৈ যাম আৰু আপোনালোকক দেখুৱাম আৰু মৃত্যুঞ্জয় মন্দিৰলৈ গৈ পেলাই মই মোৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ্ছ যিবিলাকে ছাবস্ক্ৰাইব কৰি আছে মোৰ চেনেলটো আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলৰ কাৰণে অলপ সেৱা কৰিম ভগৱানৰ ওচৰত যাতে সকলোৱে ভালে কুশলে থাকে और आपलोक मोक सपोर्ट कर मोक आशीर्वाद कर मोर चेनेल आगुआ लै जाबले तो आशा करिसु मोर भिडिओ चाई ভাল पाब और जो भिडिओ चाई ভাল पाए तेंते लाइक कमेंट शेयर और चेनेल प्लिज सब्सक्राइब कर दिबो माने बोलक एतिया जाओ पुरनी गुदामলৈ ইয়াৰ পৰা 15 কিলোমিটাৰ মান হ'ব পুৰণি গুদাম আৰু এটো মোৰ নতুন চেনেল হয় আৰু এটো মোৰ ফাৰ্ষ্ট ভিডিও হয় আশা কৰিছো আপোনালোকে মোক সাপোৰ্ট কৰিব আগত মোৰ এটা চেনেল আছিল তাতো মই ভিডিও দিছিলো 10টা 15টা মান ভিডিও দিছিলো কিন্তু কোনো সাপোৰ্ট পোৱা নাই সেইকাৰণে বন্ধ কৰিছো তো এটো মোৰ ফাৰ্ষ্ট ভিডিও হয় আশা কৰিছো সাপোৰ্ট কৰিব আৰু মোৰ বহুত পানী পিয়া লাগিছে কাৰণ যি হে গৰম দিছে গতিকে পানী বটল আনিবলৈ পাহৰিলো গতিকে ইয়াৰ পৰা পানী বটল লৈ লওঁ তো পানী দিয়কচোন এটা बहुत पिया लगिसे एकदम डिंगी हुकाई गइसे जी रोद दिसे एकदम डिंगी हुकाई गइसे मोर आरो মই ভিডিও কৰিব নাজানো নতুনকে ভিডিও কৰি আছো কিবা যদি ভুল দেখিছে জনাই দিব কমেন্ট বক্সত আৰু এটো ৰাস্তা বহুত বিজি ৰাস্তা হয় ইমান স্পিডত গাড়ী বিলাক গৈ থাকে ভিডিও কৰিবলৈ বহুত ভয় লাগে ইউটিউব চেনেল খোলা মোৰ বহুত দিন হ'ল কিন্তু ভিডিও দিয়া নাছিল এসপ্তাহ মান হ'ল ইউটিউব চেনেল খোলা কিন্তু মই ভিডিও দিয়া নাছিলো তাৰ পিছত ভাবিলো যে আজি স্টাৰ্ট কৰো যেহেতু আজি আমনি গৈ আছো অলপ দূৰত গৈ আছো এনে ইমান দিন নগাঁৱতে আছিলো মই এতিয়া আমনি আহিছো কাৰণে ভিডিওটো বনালো फ्रेंड्स मैं जिरोर पर स्टार्ट करिছো मोर किन्तु सब्सक्राइबर এতিয়া এটাও নাই কিয় ভিডিওই ডালা নাই মই এটো ভিডিও দিয়াৰ পিছতে মোর কোনোবা চাই ভাল পালে সাবস্ক্রাইব কৰিব এতিয়া কিন্তু মোর জিৰো হৈ আছে সাবস্ক্রাইবার আৰু মই এতিয়া এনেকুৱা সৰু সৰু জায়গাৰ পৰা ভিডিও কৰি আছো এতিয়া মোর সাবস্ক্রাইবার বাঢ়িব আপোনালোকে ভিডিও চোৱা হ'ব ভাল ভাল জায়গাত গৈ ভিডিও বনাম গতিকে চেনেলটো সাবস্ক্রাইব কৰি থব फ्रेंड्स मैं आহি পালো পুৰণি গুদাম আৰু পুৰণি গুদামত মোৰ অলপ কাম আছে কামখিনি শেষ কৰি পেলাই যাম মৃত্যুঞ্জয় মন্দিৰলৈ আৰু আসলতে মই মোৰ পইচাটো দিয়া নহল পাহৰিলো আসলতে মোৰ নাম হল ৰাজেশ দাস আৰু মোৰ ঘৰ নগাঁও জিলাৰ সৰু এখন গাঁও ওপৰ দুমদুমিয়া মোৰ ঘৰ ওপৰ দুমদুমিয়া আৰু যিসকলে আপোনালোকে যদি কেতিয়াবা আহিছে হেৰি বৰদোৱা থানালৈ বৰদোৱা থানাৰ পৰা বেছি দূৰ নহয় 5 কিলোমিটাৰ মান হ'ব মোৰ ঘৰ আৰু फ्रेंड्स মই এতিয়া আছো সৰু এখন হোটেল আছে মোৰ আগফালে হোটেলখন এতিয়া বন্ধ মই যেতিয়া এফালে আহা যোৱা কৰো তেতিয়া মানে হোটেলখন সোমাই যাও কিবা খাবলৈ কিন্তু হোটেলখন আজি বন্ধ হৈ আছে অলপ দেখুৱাই দিও হোটেলখন আপোনালোকক এই আছে হোটেলৰ ফ্ৰন্ট সাইড হয় ইমান হেভি হোটেল নহয় কিন্তু ৰুটি মই ইয়াত ৰুটি খাও বহুত টেষ্ট হয় ৰুটি সবজি বহুত টেষ্ট হয় আৰু আছে মোৰ বেগ আৰু আপোনাৰ হেলমেট ইয়াতে থৈছো বহুত ভাগৰ লাগি গৈছে যি ৰ'দ দিছে ৰ'দৰ কাৰণে মানে এতিয়া অকমান জিৰণি লৈছো ইয়াতে চাহ নাই কতো চাহ নাই সবতে ৰ'দ এইকাৰণে হোটেলৰ বান্দাতে অকমান জিৰণি লৈছো এয়া চাব পাৰিছে মেইন ৰোড মানে এফালে গলে আপুনি যোৰহাট শিৱসাগৰ যাব পাৰিব আৰু এফালে গলে আমাৰ নগাঁও আৰু গুৱাহাটী গতিকে বেছি টাইম কাম নহয় মোৰ অলপ কাম আছে কামখিনি কৰি পেলাই মৃত্যুঞ্জয় মন্দিৰত যাম মৃত্যুঞ্জয় মন্দিৰৰ পৰা যদি সময় পাও তেতিয়ালে অলপমান আপোনালোকক বৰদোৱা থানখন দেখুৱাই লৈ আহিম বৰদোৱা থান দেখুৱাবলৈ আশা আছে চাও কি হয় আৰু ভিডিওটো লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকে আৰু যদি ভিডিওটো ভাল লাগে আকৌ এবাৰ কৈছো চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব তেন্তে বলক এতিয়া কামখিনি কৰি লও কামখিনি যিমান সোনকালে শেষ কৰিম ইমান ভাল হ'ব মোৰ কাৰণে তো বলক কামখিনি কৰি লও फ्रेंड्स मोर काम शेष हो गल अलरेडी
আৰু মই এতিয়া যাম মৃত্যুঞ্জয় মন্দিৰলৈ। কিন্তু মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা দুটা ৰাস্তা আছে, মেইন ৰোডৰ পৰা দুটা ৰাস্তা আছে। গতিকে এটা ৰাস্তা চিনি পাওঁ, এটা ৰাস্তা মই চিনি নাপাওঁ, বহুত দিন হ'ল যোৱা, তথাপিও চাওঁ গৈ। ফ্ৰেণ্ডছ, মোৰ চেনেলটোৰ নাম হ'ল দ্য ফুডি ট্ৰেভেলাৰ। মই ফুডি ট্ৰেভেলাৰ ৰখাৰ কাৰণটো হ'ল যিহেতু মই খাই বহুত ভাল পাওঁ, সেইকাৰণে মই ফুডি লিখিছোঁ। আৰু ট্ৰেভেলাৰ, মই সদায় ট্ৰেভেল কৰি থাকিব লাগে, কাৰণ মই যিটো জব কৰি আছোঁ, সেইটো জবত সদায় মই ট্ৰেভেলিং কৰি থাকিব লাগে, আজি অ'ত কালি ত'ত। সেইকাৰণে দুইটাই মোৰ মিলি গৈছে, সেইকাৰণে দ্য ফুডি ট্ৰেভেলাৰ ৰাখিছোঁ নামটো কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। ফুডি ৰখাৰ কাৰণটো হ'ল যিহেতু মই খাই ভাল পাওঁ, আৰু মই মেক্সিমাম সময় মই একচুৱেলি দুপৰীয়া লাঞ্চটো মই বাহিৰতে কৰিবলগীয়া হয়, কাৰণ ৰাতিপুৱা ওলাই আহোঁ, একদম ঘৰ পাওঁতে পাওঁতে সন্ধিয়া হৈ যায়, কেতিয়াবা 4টা 5টা 6টা বাজি যায়। এতিয়া গেটটোৰ পৰা মই লেফ্ট যাব লাগিব, বহুত ডাঙৰ গেট হয়, গেটটোৰ পৰা মই লেফ্ট যাব লাগিব, চিধাও যাব লাগিব। একচুৱেলি মই এইটো ৰাস্তাদি কেতিয়াও অহা নাই, আজি প্ৰথম গৈ আছোঁ। আগতে যিটো ৰাস্তাদি আহিছোঁ, সেইটো ৰাস্তা মই আচলতে পাহৰি দিলোঁ, সেইকাৰণে এইটো ৰাস্তাদি সোমাই দিছোঁ। মৃত্যুঞ্জয় মন্দিৰ এইফালে যায় নেকি? এটাই ৰাস্তা ন? আৰু এটা ৰাস্তা আছে, সেইফালেদিও যাব পাৰি, কিন্তু ৰাস্তাটো মই ভিডিঅ' কৰি থাকোঁতে পাহৰি পেলাই এইফালে আহিছোঁ। বৰ্ডত লিখা আছিল যে মৃত্যুঞ্জয় মন্দিৰলৈ, সেইখন এইফালেদি সোমাই দিলোঁ। এতিয়া ৰে'ল গেটটো পাৰ হ'ব লাগিব। এইটো ৰে'ল গেট মোৰ মতে লেফ্ট ছাইডে গ'লে শিলঘাট পায়, আৰু ৰাইট ছাইডে গ'লে নগাঁও পায় চাগে, সেইটোৱে হ'ব। ইয়াত ইমান মানুহৰ ভিৰ কিহৰ বা? কিয় দাদা? পাতিছোঁ আধুনিক নৃত্য, তোৰ আগবঢ়াই গ'লে ভাল পাওঁ। 50 টকা দিয়ক। ইয়াত বিহু কালেকশ্যন কৰি আছে, বিহু পাতিব চাগে, আধুনিক নৃত্য বুলি কৈছে, বিহু প্ৰগ্ৰাম পাতিব চাগে। এয়া মই আহি পালোহি মৃত্যুঞ্জয়। এয়া আপোনাৰ চাব পাৰিছে, ইমান ডাঙৰ আপোনাৰ শিৱলিংগ চাব পাৰিছে। এতিয়া ব'লক প্ৰথমে বাইকখন মই পাৰ্কিং কৰিব লাগিব। দোকানবিলাকো বন্ধ হৈ আছে, ইমান মানুহ নাই চাগে, এতিয়া অফ চিজন, এতিয়া ইমান মানুহ নাহে। দোকানবিলাকো বন্ধ, আৰু গ্ৰাহকো নাই, ইমান মানুহে নাই চাগে। এইখিনিতে মই পাৰ্কিং কৰি লওঁ বাইকখন। চাওকচোন কিমান ধুনীয়া লাগি আছে দূৰৰ পৰা, কিমান ধুনীয়া ভিউ। আৰু ইয়াত 4 হুইলাৰো পাৰ্কিং দেখিছে, এইটো গোটেইটো পাৰ্কিঙেই ফ্ৰী পাৰ্কিং। এতিয়াতো ফ্ৰী বাৰু, কেতিয়াবা বলেবম বা কেতিয়াবা আপুনি যদি শিৱৰাত্ৰিত আহে তেতিয়া চাগে পে' পাৰ্কিং হয়। এতিয়াতো পাৰ্কিং লিখা আছে ফ্ৰী পাৰ্কিং বুলি, য'তে ত'তে লিখা আছে ফ্ৰী পাৰ্কিং। কিন্তু মই যেতিয়া আগতে আহিছিলোঁ, এবাৰ বলেবমত আহিছিলোঁ নেকি, তেতিয়া 10 টকা নে 20 টকা দিছিলোঁ পাৰ্কিঙৰ কাৰণে। এতিয়া ফ্ৰী পাৰ্কিং হৈ আছে। 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ হয়, আৰু ইয়াৰ উচ্চতা হ'ল 126 ফুট। এই মন্দিৰৰ নিৰ্মাণ কাম 2003 চনৰ আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল। মোৰ মন্দিৰ দৰ্শন হৈ গ'ল। এতিয়া মই যাম নগাঁৱলৈ। নগাঁৱত কিবা এটা খাই ভোক লাগিছে, কিবা এটা মানে ভাতেই খাম, আৰু ভোক লাগিছে, ভাত খাই যাম ঘৰলৈ। মন্দিৰ দৰ্শন কৰি একদম মনটো পাতল হৈ গ'ল, আৰু একদম পবিত্ৰ লাগিছে মনটো। এনেকুৱাই কেতিয়াবা মন্দিৰত আহিলে, মন্দিৰ দৰ্শন কৰিলে মনটো তেনেকুৱাই লাগে। যদি কেতিয়াও অহা নাই মৃত্যুঞ্জয় মন্দিৰলৈ, তেন্তে আহিব, মষ্ট ৱেলকাম। নগাঁও আহি পালোহি, আৰু মই এতিয়া এখন হোটেললৈ যাম। হোটেলখনৰ নাম হ'ল মহন্ত হোটেল। বহুত বেয়াকৈ ভোক লাগিছে, থাকিব পৰা নাই, সেইকাৰণে ভাত কেইটামান খাই লওঁ বোলো। ভাত কেইটামান খাই পিছত ঘৰলৈ ওলাম। আৰু মহন্ত হোটেলত আমি আহি থাকোঁ প্ৰায়ে, যেতিয়া নগাঁৱৰ কাম হয় এইখন হোটেলতে খোৱা বোৱা হয় আমাৰ, কাৰণ হোটেলৰ মালিকজনৰ ব্যৱহাৰ বহুত ভাল, আৰু আপোনাৰ হোটেলৰ দামবিলাকো বহুত কম, আৰু লগতে আপোনাৰ বহুত চাফ চিকুণ হয়, সেইকাৰণে এইখন হোটেলতে খোৱা বোৱা হয়। কিন্তু ব'লক এইখন হোটেলত খাই পিছত ঘৰলৈ যাম। এয়া চাওক, মই লৈছোঁ ভেজ থালি, আৰু এইটোৰ দাম হ'ল মাত্ৰ 60 টকা। ফ্ৰেণ্ডছ, মোৰ খোৱা হৈ গ'ল, আৰু মই এতিয়া যাম ঘৰলৈ। যদি আপোনালোক কোনোবা পৰ্ক লাভাৰ হয়, পৰ্ক খাই ভাল পায়, তেন্তে এখন হোটেল আহিব পাৰে। হোটেলখনৰ এড্ৰেছ হ'ল আপোনাৰ নগাঁও লক্ষীনগৰ চাৰিআলি পাৰ হৈ এটা বিল্ডিং পাব, PVC বিল্ডিং, শ্ব'ৰুম হয়। এই শ্ব'ৰুমৰ কাষতে, যদি চিনি নাপায় কাৰোবাক সুধি ল'ব, দেখুৱাই দিব, মহন্ত হোটেল বুলি কয়। ইয়াত আহি পেলাই পৰ্ক টেষ্ট কৰিব পাৰে। আৰু মই গৈ আছোঁ ঘৰলৈ, আৰু মই ঘৰলৈ যোৱাৰ সময়তে বৰদোৱা ৰাস্তা পৰে, বৰদোৱা থানৰ ৰাস্তা দিয়ে মই যাব লাগিব। কিন্তু মই আজি আপোনালোকক দেখুৱাব নোৱাৰিম, নেক্সট কেতিয়াবা দেখুৱাম মই। আজি মোৰ বহুত ভাগৰ লাগিছে, এতিয়া মই ঘৰত গৈ জাষ্ট বিচনাতহে পৰিব লাগে। ফ্ৰেণ্ডছ, মই ঘৰ আহি পালোঁ, আৰু আজিৰ ভিডিঅ' ইমানেই, বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।